এভরিওয়ান আসসালামু আলাইকুম আই হোপ আপোনালোকে ভালে আছে লাইভ মাম্পিৰ আন এটি নিউ ব্লগত সকলোকে ওয়েলকাম যেহেতু বৰ্তমান ৰমজান মাহ চলি আছে সেহৰি খাই মেলি ইফালে নামাজ পঢ়ি আমি শুই দিলে কি হয় উঠোতে অলপ লেটে হয় এনেকুৱা সকলোৰে হয় সাগে আৰু আজি মৰো হৈছে তেনেকুৱা তো ইফালে বিছনাখন মই উঠাই আছো গাইস এই যে আমি যে ব্লগবিলাক যে বনাও ন এই ব্লগবিলাক বনোৱাত বহুত বাধা আহি পৰে তো এই বাধাত আপোনালোকে ভাঙি নপৰিব সেম তেনেকুৱা মৰো হৈছে তো বহুত মানে বাধা বিঘিনিৰ মাজেদি মই ব্লগ বনাই আছো যেহেতু মই ভাল পাওঁ কামটো কৰি এতো বেয়াটো মই একো কৰা নাই নহয় ফলে দানিয়ে শুইব উঠিছে হিহতে মুখ সুখ ধুই অলপ এটাবেক পঢ়িব দিছে হিহতক মই মৰ্নিংতে যেহেতু স্কুল বন্ধ আছে মুহাম্মাদুর রাসূলুল্লাহ কি হয় যেতিয়া আমি দানি কিবা মানে হিপই থাকে বা কিবা আমি শিকাবলৈ খুজো আমি যেটো কম যদি তাই মাইন্ডটো হেতু মানে শিকাৰ ইচ্ছা আছে তেতিয়া আমি যেটো কম হেতু অনুসৰণ কৰিব নাইবা কেতিয়াবা এনেকুৱা তাই মাইন্ডটো যদি এটো পঢ়িবলৈ ইচ্ছা নকৰে আমি যদি জিমানে শিকাই দিও তাই মানে ফুলটোৱে উচ্চাৰণ কৰিব তেনেকুৱাই কৰে তো আৰু কাৰ বাচ্চাবিলাক এনেকুৱা কৰে মোৰ দানি এনেকুৱাই কৰে প্ৰায় তো কেতিয়াবা মানে খঙো উঠে বাট খং কৰিও লাভ নাই যেটো হৰু একোকে বুজি নাপায় তাৰ ফলে এফালে মই এখিনি ক্লিন কৰি আছো এই মাস্কটো মই আজি বহুত দিনৰ পৰা বিচাৰি আছো মাস্কটো খুজিয়ে নাপাও তো ফাইনালি আজি পালো এখিনি মানে ক্লিন কৰাত ফ্ৰেন্ড আপোনালোকে কোনটো ঠাইৰ পৰা মোৰ ভিডিওবিলাক চাই তো প্লিজ কমেন্টত জনাব কোনটো ঠাইৰ পৰা চাই আৰু ইফালে মই মিষ্টাৰৰ কৰ্টটো মানে বুটামখিনি লগাই আছো বুটামখিনি চিংছে মিষ্টাৰে যাব গুৱাহাটীত যেহেতু ট্ৰেইনিং আছে মিষ্টাৰৰ তো বুটামবিলাক মানে অলপ মানে লুজ হৈছে তো সেইখিনি মই গুটেখিনি লগাই দি আছো আৰু প্ৰথমতে সুইটো লগাব খুজিছো মানে লগাওতে মোৰ টাইম হৈ গ'ল বাট ভিডিওটো মই স্পিড কৰি দিছো নহলে বেছি লং হৈ যায় আৰু এনেকুৱা লং ভিডিও হয়তো কিছুমানে ভাল পায় কিছুমানে বেয়া পায় তো মই সেইখিনি স্পিড কৰি দিলো এনেকৈ ৰবটৰ নিচিনাকৈ কাম কৰিব পাৰিলেহে আমি তো চাওক ইফালে আৰু দানি আৰু খুৰপিৰ কাৰণে মই বনাই আছো পিঠা যেহেতু সিহঁতে তো খুব কেইটামান কৰিছে ৰজা বাট দানিটো আৰু সৰু বাচ্চা তাই তো তাৰ কাৰণে বনাই আছো তেল পিঠা তাই তেল পিঠা খাব আমাৰ দানি পিঠা খাই আছে মিঠাই ন নহলে আপো সর্দি লাগিছে যে মিঠাই খেলে ভাল পাব ন আনফালে মিষ্টাৰ ৰেডি হল যাবলৈ আৰু সেইজন হল মিষ্টাৰৰ ফ্ৰেন্ড হয় মই আগুৱাই দিবলৈ আহিছো যেহেতু যাব ট্ৰেইনিং আছে দুদিনৰ কাৰণে তো ইফালে মই আগুৱাই দিছো মিষ্টাৰে বাই দি আছে যে ভালকে থাকিবা হেবিলাক কৈছে তো আৰু মিষ্টাৰে গল আৰু মিষ্টাৰৰ আৰু ফ্ৰেন্ডো আছে সেই মানে বজাৰত ৰখি আছে হিহঁতৰ লগতো যাব একেলগে আৰু উপায় নাই যাবতো লাগিব যেহেতু ট্ৰেইনিং আছে তো দিলো ওদিকে দছরে মত পুরো দৌড়াইছে একা কি কইরা তুমি কই আছিলা ওই আমি হেন্দা গেলাম ওই ওরে দেখেই গেলাম ও কি কাণ্ড কারখানা জানাস এমন কাণ্ড কারখানা এটা সাইডে না কিসের কারখানা কই দিয়া সাইডে হে গাইস আপোনালোক আগৰ ভিডিওত মই দেখুৱাইছিল এইটো তো তেনেকৈ গল আৰু পুৰিছুৰি তো এতিয়া মই তাত দিছো পানী আৰু চাপ দিছো অলপ আম্মাই কলে এনেকৈ দিবলৈ তো এনেকৈ দি তে মই হেতু বহাই দিছো গেছত এইটো হৈ থাকক তাৰপিছত মই এখিনি যে বজাৰখিনি জানিছিল হেখিনি আপোনালোক মই দেখুৱাব লৈছো আজি এয়া মোৰ এখিনি হয় কুৰ্তা এইটো হল সিম্পল কুৰ্তা হয় ইয়াৰ লগত কোনো মানে ওড়না নাই সিঙ্গেল কুৰ্তাটি হয় আৰু এইটো এটা আছে তো ইয়াৰ মানে বুকৰ ডিজাইনটো যেটা আজিকালি এইটো মানে নিউ ডিজাইন ওলাইছে তো এইটো এটা ললো ইয়াত সেট আছে গোটেইখিনি ইয়াত আৰু আনটো হল হোৱাইট কালাৰৰ বিশেষকৈ হোৱাইট কালাৰটো মোক ভাল লাগিছে ইয়াত ঘৰৰ বাকি মানুহখিনি বজাৰ কৰি তেওঁলোকে কৰা হয় নাই তো সেইখিনিও কৰা হ'ব তো সেইখিনি কি নকৰো সেইখিনি আপোনালোকক মই শেয়াৰ কৰিম আৰু ইফালে ইয়াৰ বিশেষকৈ মানে হোৱাইট কালাৰটোৰ মানে ওড়নাটো ভাল লাগিছে ন আৰু একেবাৰে একদম সিম্পল হয় গাইস আপোনালোক চাব পাৰিছে নে হেতু মই যে ইয়াত দিছো চাওক বাহিৰ ফলটো মানে পুৰা একদম ক্লিন হৈ গল আৰু ভিতৰখনো হৈছে আপোনালোক চাব পাৰিছে আৰু পাছত আমি এখিনি এটা চামুচেৰ সহায়তে আমি এখিনি কি কৰিব লাগিব উঠাই দিব লাগিব আৰু ইফালে মই গাজৰখিনি এনেকৈ ৰুকি আছো মানে মিষ্টাৰে এনেকুৱা মানে কৰিছে বজাৰ নকি কম আৰু বহুত গাজৰ আনিছে তে সেইখিনি এনে শুকাই গৈ আছে যেটো বতৰটো টান হয় তো এনেকৈ মই সেইখিনি ৰুকি লৈ ফ্ৰিজত ৰাখি দিম কিছুমান আৰু আজি এতিয়া বনাম কিছুমান পকৰি আৰু কিছুমান বনাম
পায়স গাজৰৰ পায়স তো গাজৰৰ হালৱা নবনাওঁ আজি পায়সটোৱে বনাম তো এইফালে এইখিনি মই ৰুকি আছোঁ তো আপোনালোকে ব্লগটো গাইজ শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব গাইজ আৰু এইফালে পায়সখিনিত মই এনেকৈ বাটাৰ দি দিছোঁ কি হয় যিহেতু মোৰ হাতত ঘি নাছিলে তো সেইকাৰণে বাটাৰটো দি দিলোঁ ইয়াৰ চেণ্টটো ভাল আহিব নহ'লে এইটো মানে এটা টেষ্টটো ইমান ভাল নাহিব তো বাটাৰটো দিলে ইয়াৰ টেষ্টটো আৰু বেছি হ'ব তো গাইজ আপোনালোকে কেনেকৈ বনায় তো প্লিজ কমেণ্টত জনাবচোন মই চিম্পুলকৈ বনালোঁ আৰু আনফালে বনাই আছোঁ মই চাটনি এইবিলাক ইফতাৰৰ কাৰণে মই ৰেডি কৰি আছোঁ গাইজ আৰু এইফালে চাটনিখিনি মছলা পাত দিছোঁ পদিনাৰ পাত আৰু ইয়াত অলপ কেঁচা বুট দিম আৰু কাঁচা জলকীয়া আদা দিব আদাখিনিও দিছোঁ আৰু অলপ তাতে নিমখ দিব গাইজ একদম বহুত টেষ্টি হয় আৰু এইটো খাই কোনে খাই ভাল পায় এই চাটনিটো এনেকৈ চাটনিটো বনালে আমি এই বিৰিয়ানীৰ লগত সন্ধিয়া ইফতাৰত মানে খাবলৈ বহুত টেষ্টি হয় যিহেতু গোটেই দিনটো আমাৰ মুখটোত আমি মানে একোকে নাখাওঁ ন তো তেতিয়া অলপ ঝালা হ'লে মানে ভাল লাগে খাবলৈ বিৰিয়ানীৰ লগত আৰু আনফালে বনাই আছে খুশবু ব্ৰেডেদি মানে কণী তো তাই এইটো মানে বনাইছে যে তাই কৈছে মই কিবা এটা স্পেচিয়েল বনাই দিওঁ তহঁতৰ কাৰণে তো ভাবিলোঁ যে বাধা কৰিলোঁ তাইৰ ইচ্ছা বহুত তো ঠিকে আছে বনাই দিয়া তো এইটো বনাই আছে দানি খুশবুৱে তো আপোনালোকে ব্লগটো গাইজ স্কিপ নকৰাকৈ চাব প্লিজ আৰু এই ভিডিঅ'টো কৰাৰ এটা উদ্দেশ্য গাইজ যিহেতু এতিয়াও সৰু আছে তো ডাঙৰ হ'লে এইটো চাব পাৰিব তো সেইকাৰণে মই ইয়াৰ ক্লিপটো এনেকৈ ৰাখি থৈ দিলোঁ গাইজ আজি মই ৰেচিপিবিলাক শ্বেয়াৰ নকৰোঁ একেবাৰে ইফতাৰত লগ পাম যিহেতু মানে আজি এনেও গাটো ভাল নহয় আৰু ভিডিঅ' কৰিবলৈ হ'লে বহুত কিবা আজি এনেকৈ বনালোঁ আৰু এইখিনি পায়সখিনি ৰেডি হৈ গ'ল তো গাইজ আৰু এইফালে এইখিনি খাই মেলি নামাজ পঢ়ি আমি অলপ ৰেষ্ট লৈ তাৰপিছত এইখিনি ইহঁতে কেক কাটি আছে সিহঁতে মানে দানীৰ আণ্টি পঠাই দিছে কেকটো তো গাইজ আপোনালোকে ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ মোৰ চেনেললৈ ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই